হাই গাইজ, তো আজি আমাৰ শাৰদীয় পূজাৰ মহাষ্টমী। তো আমি এতিয়া বৰ্তমান ঘৰতে আছোঁ, কিন্তু মানে সাজি কাচি ওলাই আছোঁ। মানে আজি অষ্টমী বুলি আমি এখন মানে মাৰাথনত ধূপ চাকি নৈবেদ্য আগবঢ়াম। তো সেইকাৰণে আমি ৰেডি হৈ আছোঁ যাবৰ কাৰণে। কিন্তু বতৰটো ইমান মানে বৰষুণ মাৰি আছে। আজি ভবা নাছিলোঁ এনেকুৱা বতৰ কৰিব বুলি, মানে বাকী দুদিনটো মানে ভাল বতৰে কৰিলে। আজি আৰু কি হৈ কাৰণে বৰষুণ মাৰিলে নাজানো, বৰষুণ নেৰাই হ'ল দেখোন। মানে অলপমান এৰে যাম বুলি ভাবোঁ আৰু আহে। এতিয়া বৰষুণটো ৰখি থাকোঁতে এতিয়া দেৰি হ'ব, আৰু যদি নেৰে আৰু বেয়াই হ'ব, জিকি জিকি যাব লাগিব আৰু উপায় নাই। চলো চলো চলো। মইনাৱতী নাজানো কি হা দে চলো চলো চলো, চব ভৰা জানা বস্তু দে। তো গাইজ, বৰষুণটো এৰিলে এতিয়া আমি এতিয়া প্ৰসাদ চকাত লৈ এতিয়া আমাৰ মানে পূজাস্থলীলৈ যাম, আৰু তাতে আমাৰ ধূপ চাকি জ্বলাই নৈবেদ্যখন আগবঢ়াম। তো বলক গৈ থাকোঁ। তো আমি মানুহজনী আৰু মই পূজাস্থলীত উপস্থিত হ'লোঁ, আৰু এতিয়া আমি মানে আমাৰ মা দুৰ্গাৰ চৰণলৈ মানে আগবাঢ়ি আছোঁ, আৰু তাতে আমি আমাৰ ধূপ চাকি জ্বলাই নৈবেদ্য আগবঢ়াম। আৰু আমি অলপ সোনকালে আহিলোঁ, মানে বৰষুণৰ কাৰণে মানুহখিনি আহিব পৰা নাই, যদিও মানে আহিম বুলি ৰেডি হৈ আছে সকলোৱে আমাৰ দৰে। আৰু আমি আহিয়ে প্ৰসাদখিনি আমি ইয়াতে জমা দি দিলোঁ, তাৰপিছত এতিয়া আমি ধূপ চাকিখিনি জ্বলাই ল'ম। আৰু আমি এতিয়া ইয়াতে ধূপ চাকিখিনি ধুনীয়াকৈ জ্বলাই দিলোঁ, আৰু মাৰ ওচৰত আমি দুয়োটাই এতিয়া সেৱা ল'ম। আৰু আমি সেৱা লোৱা কৰি এতিয়া তাৰ পৰা এতিয়া আমি মানে প্ৰতিমাৰ সন্মুখত আমি দুখনমান ফটো উঠিম, আৰু ফটো এখন ৰাখিব লাগিব, যিহেতুকে এইবাৰ আমাৰ গাঁৱত যিটো প্ৰথম পূজা। তো ফটো দুখনমান উঠি লওঁ। আৰু বৰ্তমান মানে গান বাজনা চলি থকাৰ কাৰণে মই মানে ভইচ অভাৰ কৰি দিছোঁ কথাখিনি, যাতে গান চলি থকাৰ কাৰণে মানে কথাখিনি স্পষ্টকৈ শুনি নাপায়। তো সেইকাৰণে ভইচ অভাৰ কৰি দিছোঁ। আৰু বৰ্তমান মানুহৰ ভিৰ লাহে লাহে বাঢ়ি আছে, মানে বৰষুণটোৰ কাৰণে অলপ দেৰি হ'ল মানুহখিনি অহাত। এতিয়া ভৰি গৈছে ৰবাটো। আৰু আমি এতিয়া মিঠাইৰ দোকানলৈ আহিলোঁ, আৰু দুৰ্গা পূজাত যিহেতুকে জিলাপি স্পেচিয়েল, তো আমি জিলাপি লওঁ অলপ, আৰু এইটো পকা মিঠাই বুলি কয়, পকা মিঠাই অলপ লওঁ। তো ঘৰলৈকে লৈ যাওঁ আৰু কিবা অলপ, লগতে গৰম গৰম জিলাপি বনাইছে খুব ধুনীয়াকৈ, মানে চাই ভালো লাগে। তাৰ আপোনালোকক দেখালোঁ, সকলোৱে জিলাপিৰ মানে মজা লওক। আৰু আমাৰ মিঠাইৰ বজাৰ হৈ গ'ল, এতিয়া আমি খিচিৰি ফালে আগবাঢ়িম। আৰু যথেষ্ট মানুহৰ ভিৰ খিচিৰিত, মানে কি সকলোৱে মানে পূজাৰ ভোগ খাব বিচাৰে, আৰু বহুত টেষ্টি হয়, সেইকাৰণে মানুহৰ ভিৰ যথেষ্ট। আমি দিনত মানে সেৱা সেৱন কৰি আৰু এতিয়া অলপ মানে শুইছোঁ আহিলোঁ, ৰাতি আৰু চাব লাগিব না, ছিংগাৰ আছে, এতিয়া নাম চাব আহিছোঁ। বুজা নাই, এতিয়া নাম শেষ হ'ল আৰু নাম আছে। বাকী ৰাতি সকলোৱে প্ৰগ্ৰেম চাব আহিব, আৰু যে এনাউন্স কৰি আছে গম পাইছে, তৰালী শৰ্মা আছে, আৰু বৰ্তমান নাম চলি থাকিব। তো আৰু মই বৰ্তমান আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। হ'লে আৰু লগ পাম, বাই বাই।